নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি আমি কথা পাতিবলৈ গৈ আছো টিকটকৰ কেইটামান অবাইচ প্ৰাণীৰ বিষয়ে। বলক তেনেহ'লে বেছি দেৰি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনে নাচে? আপুনিয়ে নাচে, কিন্তু কিয় নাচে? নানাচিব, বেয়া লাগে। অসমীয়া হৈ অসমীয়া বিহুটিক অসমীয়া দৰে নাচক। শৰীৰ মোৰ যেতিয়া কাপোৰো মোৰে হ'ব, ভুল যদি মোৰ হয় সিদ্ধান্ত মোৰে হ'ব। নিজৰ কাম বন এৰি তহঁতে মোৰ কাপোৰৰ ওপৰত কমেণ্ট দিবলৈ কোন হয় বে কেলাপুত। শৰীৰ তোমাৰ, কাপোৰ তোমাৰ, মানিছো। সেই বুলি কি পাব্লিকৰ মাজত দেহ উলিয়াই ঘূৰিবা নেকি? এখন গণতান্ত্ৰিক স্বাধীন দেশ হয়। ইয়াত যদি কোনোবাই ভুল কৰে সকলোৰে ক'বলৈ অধিকাৰ আছে। মেখেলা চাদৰ পিন্ধিছ পিন্ধ, তাত মোৰ ক'বলগীয়া একো নাই। অকণ ভালকৈ পিন্ধ। এনেকৈ কোনে পিন্ধে? তয়ে পিন্ধ, কিন্তু কিয় পিন্ধ? নিপিন্ধিবি, বেয়া লাগে। কিনো কম তহঁতৰ টেলেণ্টৰ কথা। মাইকী ৰূপী মতাকেইটাই খাই আছ আমাৰহে মাথা। ধন্যবাদ বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি সেই ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বজাই দিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।